Hello guys, welcome to our channel exams. ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কোৱেশ্চন আনসাৰ ডিসকাস কৰোঁ। সো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। One word substitution, one who eats everything. যিয়ে গোটেইবিলাক খাই, হাংৰি মানে তো ভোকাটোৰ, omnipotent মানে হৈছে omnipotent মানে আপোনাৰ সৰ্বশক্তিমান, দুটি ইনসলভেন্ট। ইয়াৰে শুদ্ধটো হৈছে omnivorous। omnivorous মানে হৈছে সৰ্বভোক্ষী, চব খায়। Next question to all, an exact copy. Twin মানে তো twin brother sister, যমজ। Mirror মানে আইনা, clone মানে clone test। ইয়াৰে শুদ্ধটো হৈছে facy smile। facy smile মানে হৈছে আপোনাৰ প্ৰতিকৃতি, ঠিক আছে। An official numbering of the population, official numbering of the population কি বুলি জনা যায়? Census বুলি জনা যায়, ঠিক আছে। A person who hates women, ফিজিওগনিষ্ট মানে হৈছে ফিজিওগনিষ্ট মানে আপোনাৰ নাৰী প্ৰেমিক। মিছগামিষ্ট মানে কি? মিছগামিষ্ট মানে হৈছে বিবাদী। আৰু ফিলাষ্টিলিষ্ট মানে হৈছে ব্যক্তিগত সংগ্ৰহ কৰা। ইয়াৰ শুদ্ধটো হৈছে মিছগাইনিষ্ট মানে হৈছে আপোনাৰ নাৰী বিদেহী, নাৰী বেয়া পোৱা মানুহ, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল ক্যানি মানে হৈছে চালাক। ইয়াৰে সমাৰ্থক শব্দ চিলেক্ট দ্য চিনোনিমছ মানে সমাৰ্থক ক্লেভাৰ মানে চালাক বুদ্ধিয়ক। ইভালুৱেট মানে মূল্যাংকন। অবষ্টিনেট মানে হৈছে আপোনাৰ জেদি। আৰু স্লট মানে হৈছে আপোনাৰ শকত। নেক্সট কুৱেশ্যনটো হৈছে কণ্টেণ্টমেণ্ট মানে হৈছে সন্তোষ পোৱা। ক্ৰাফটিনেছ মানে হৈছে আপোনাৰ সততা, বিশ্বাস। তাৰপিছত ইডলনেছ মানে হৈছে আপোনাৰ এলেহুৱা ভাৱ। আৰু কাৰ্ভিং মানে কি হৈছে হেঁপাহ। তো ইয়াৰে শুদ্ধটো হৈছে ছেটিছফেকশ্যন, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে ইউটিলিটি মানে হৈছে উপযোগিতা হ'লে ইউজফুলনেছ হ'ব। ইউজফুলনেছ মানে উপযোগিতা। বাকী বেনিফিট মানে উপকাৰ। প্ৰফিটেবল মানে হৈছে আপোনাৰ লাভ। আৰু এডভান্টেজ মানে তো লাভে। নেক্সট কুৱেশ্যনটো হ'ল select the antonym word. Antonym মানে হৈছে বিপৰীতাৰ্থ শব্দ। মেলিচিয়াছ মানে হৈছে জেনেৰিয়াছ মানে উদাৰ। মেলিচিয়াছৰ অপজিট জেনেৰিয়াছ। নেক্সট হৈছে গ্লুমি মানে উদাস হৈ থকা, মনটো উদাস হৈ থকা। তো গ্লুমিৰ অপজিট হ'ব ব্ৰাইট। নেক্সট কুৱেশ্যনটো হ'ল বাৰেন মানে হৈছে আপোনাৰ অনুৰ্বৰ হৈছে উৰ্বৰ মানে ফাৰ্টাইল বুলি কয় যে ফাৰ্টাইল, ঠিক আছে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে, ঠিক আছে। ধন্যবাদ।